নাওকটাৰ প্ৰাংগণত আজি এখন মাতৃ সন্মিলন আয়োজন কৰা হয়। উক্ত মাতৃ সন্মিলনত বেছিভাগ মাতৃ উপস্থিত আছে। প্ৰথম কাৰ্যসূচী হিচাপে আমি বন্তি প্ৰজ্বলন কৰোঁ। তাৰপিছত মাতৃসকলৰ চিনাকি পৰ্ব, তাৰপিছত আছে আমাৰ সমিতি গঠন আছে। আগৰ মাতৃ সন্মিলন মাতৃগোটটো ভাঙি আমি নতুনকৈ ডাঙৰকৈ এটা বৃহৎ পৰিমাণৰ মাতৃ লৈ কিনে আমি এটা মাতৃগোট গঠন কৰিছোঁ। কাৰণ অহা বৰ্ষ আমাৰ ৰূপালী জয়ন্তী আহি আছে। তাত কাৰ্যকলাপবিলাক নিয়াৰিকৈ সম্পাদন কৰিবৰ কাৰণে আমি মাতৃগোটটো অলপমান দীঘলীয়া কৰিছোঁ। আৰু আমাৰ মাতৃগোটত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। তাত মাতৃসকলে বিভিন্ন দিহা পৰামৰ্শ আগবঢ়াইছে। সেই ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীক কেনেকৈ আগুৱাই নিব পাৰিম, আচাৰ্যসকলক দিহা পৰামৰ্শ দিছে, পৰিচালনা সমিতিক দিহা পৰামৰ্শ দিছে। তেওঁলোকৰ দিহা পৰামৰ্শ শিৰণত কৰি আমি আগবাঢ়ি যাবলৈ চেষ্টা কৰিম। শিক্ষাৰ ক্ষেত্ৰতে হওক বা যিকোনো ক্ষেত্ৰতে ইয়াত বিভিন্ন সমস্যা আছে। আপোনালোকে যিখিনি সমস্যা পাইছে এই সকলো সমস্যাবোৰ ইয়াত ব্যক্ত কৰিব পাৰিব। তাৰোপৰি স্কুলখনৰ উন্নতিৰ হকে আপোনালোকৰ ফালৰ পৰা যদি কিছু পৰামৰ্শ আছে, যিহেতু ইয়াত কমিটিও উপস্থিত আছে, গতিকে সেই ফালৰ পৰা আপোনালোকে ইয়াত উন্নতিৰ কাৰণে সকলোবোৰ কথাই ব্যক্ত কৰিব পাৰিব। গতিকে আপোনালোকৰ মনৰ কথাবোৰ ইয়াত যাতে খুলি কয়, সেইখিনিৰ কাৰণে আমি এই মাতৃ সন্মিলনীখন আহ্বান কৰিছোঁ সভাত। আৰু তাৰোপৰি আমাৰ আজি 25 বৰ্ষৰ কাৰণে মাতৃ সন্মিলনীৰ বাবে এখন কমিটি গঠন হ'ব। আজি গঠন হ'ব আপোনালোকৰ ফালৰ পৰা। তাত সভানেত্ৰী সম্পাদিকা আদি কৰি সদস্যবিলাকো থাকিব। ইয়াতেই গঠন হ'ব, আজিয়ে গঠন হ'ব। সেই উদ্দেশ্যে এই সভাখন আহ্বান কৰা হৈছে। এই সভাৰ উদ্দেশ্য মুখ্য উদ্দেশ্য হৈছে যে মাতৃসকল সজাগ হ'ব। মাতৃসকলেই আমাৰ শিশু উত্তৰণৰ ক্ষেত্ৰত আগভাগ ল'ব লাগিব। যিহেতু আমাৰ মাতৃ এগৰাকীয়ে শিশু এটা জন্ম আৰম্ভণিৰ পৰাই মাতৃৰ গৰ্ভত লৈ যিমানখিনি কষ্ট ত্যাগ স্বীকাৰ কৰে